নমস্কাৰ সৰ্বদাসকল আমাক শিক্ষা বিভাগৰ পৰা দিয়া টেবলেটৰ এতিয়া সফটওয়্যাৰ আপডেট কৰিব দিছে হয় আমাৰ এই টেবলেট যেটো দিছে আমাৰ শিক্ষা বিভাগৰ পৰা এই টেবলেটটো এতিয়া আমি সফটওয়্যাৰ মানে আপডেট কৰিব লাগে আৰু হেতু কেনেকৈ কৰিব হে আপডেটখিনি হেতু এটা নোটিফিকেশন এটা গাইডলাইনও দি দিছে যে কেনেকৈ এটো আপডেট কৰিব লাগে গতিকে আপুনি যদি এতিয়ালৈকে টেবলেটটো আপডেট কৰা নাই সফটওয়্যাৰ আপডেট কৰা নাই তেনলে এই টেবলেটখনৰ সফটওয়্যাৰ আপডেটটো কেনেকৈ কৰিব হেতু আজি আপোনালোকক দেখুৱাম গতিকে আজি ভিডিওটো আপোনালোকৰ কাৰণে দৰকাৰী যদি আপুনি নাজানে যে টেবলেটটো কেনেকৈ আপডেট কৰিব তেনেহলে এই ভিডিওৰ দ্বাৰা এটো জানিব পাৰিব গতিকে আহক এই ভিডিওটো আৰম্ভ কৰো আৰু কেনেকৈ আপডেট কৰিব লাগিব হেতু আপোনালোকে চাই লওক গতিকে আহক আমি সম্পূৰ্ণ প্ৰচেছটো চাই লওঁ আমি কি কৰিম ফাৰ্স্ট অফ অল আপোনাৰ টেবলেটখনত থকা এই সেটিং যেটো লিখা আছে ইয়াতে এবাৰ ক্লিক কৰিব এই সেটিংত ক্লিক কৰাৰ পিছত এই ধৰণে আহি গ'ল আপোনাৰ কানেক্টেড ডিভাইস আপনি একদম তলত গুছি যাব একদম তলত আপনি তাত চাব সফটওয়্যার আপডেট বুলি এটা লিখা আছে নহয় এই সফটওয়্যার আপডেটত আপনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইফালে চাওক ডাউনলোড এন্ড ইনষ্টল ওকে তো আপোনাৰ মোবাইলত বা আপোনাৰ টেবলেটত যদি ইন্টাৰনেট কানেকশন নাই তেনেহলে ইয়াত ক্লিক কৰিলে কি হ'ব নেটৱৰ্ক নট এভেইলেবল বুলি আহিব তো আপোনাৰ টেবলেটত যদি সিম ভৰাইছে আৰু তাত যদি নেটপেক হমাইছে তেনেহলে কি হ'ব এটো ডাউনলোড হ'ব আৰু যদি নাই আপোনাৰ মোবাইলত যদি আপোনাৰ টেবলেটত যদি নেটপেক ভৰোৱা নাই তেনেহলে কি কৰিব লাগিব ওয়াইফাই দি এটো কানেকশন কৰি লব লাগিব কি কৰিব লাগিব আপুনি সিম্পলি ওয়াইফাই যেটো কি আছে ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াত এবাৰ টিপি দি হেঁচামাৰি ধৰিব হেঁচামাৰি ধৰিলে আপুনি চাব পাৰিব যে কোন কেইটা ডিভাইস আছে যিকেইটাৰ লগত আপুনি ইয়াৰ মানে ওয়াইফাই দি কানেক্ট কৰিব পাৰে হেতুৰ মানে কিবা বিলাক ডিভাইস বিলাক ইয়াত শো হ'ব ঠিক আছে গতিকে তাৰ কাৰণে কি কৰিব লাগিব আপোনাৰ কোনটো ডিভাইস আপোনাৰ ইয়াত কানেক্ট কৰিব সেই ডিভাইসটো হটস্পটটো অন কৰি দিলে সাপোজ মই এইটো ডিভাইসৰ লগত কানেক্ট কৰিম তেনেহলে ইয়াত ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত ইয়াত পাসওয়াৰ্ড খুজিব যেটো পাসওয়াৰ্ড আছে দিয়া আছে হেতু আৰু যদি পাসওয়াৰ্ড না থাকে তেনেহলে ডাইৰেক্ট কানেক্ট হৈ যাব হৈ গল কানেক্ট কৰি দিলো যদি আপোনাৰ নেটপেক আছে তেনেহলে এই প্ৰসেছটো দৰকাৰ নাই আপুনি ডাইৰেক্ট কানেক্ট কৰি লব পাৰিব এতিয়া চাওক এটো কানেক্ট হৈ গল এই ধৰণে আপুনি যদি আপোনাৰ টেবলেটখনত যদি কিবা নাই নেটপেক ভৰোৱা নাই সিমত তেনেহলে ওয়াইফাই দি কানেক্ট কৰি লওক আগত হৈ গল ওয়াইফাই দি কানেক্ট কৰি লোৱাৰ পিছত আপুনি চাব সফটওয়্যাৰ আপডেটৰ টিপি দিলে এই ধৰণে আহিব আপডেট ইয়োৰ টেবলেট ঠিক আছে তলত কি আছে লেটাৰ ডাউনলোড এই ডাউনলোড যেটো আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কি আহিব হেতু ডাউনলোড স্টাৰ্ট হৈ যাব চাওক 4% 8% 10% এই ধৰণে ডাউনলোড হৈ গৈছে ডাউনলোড হ'ব ধৰিছে আৰু ইয়াত কি দিছে ইয়াত কিমান টাইম লাগিব হেতু শো হৈ আছে ঠিক আছে তো এইটো এই ধৰণে আপোনাৰ ডাউনলোডিংটো আৰম্ভ হৈ গল এইটো যেতিয়া আমাৰ 100% হৈ যাব তেতিয়া ইয়াত আমি নেক্সট প্ৰসেছটো আৰম্ভ কৰিম ঠিক আছে গতিকে আপোনালোকৰ এতিয়াও যদি কোনোবাই আছে চেনেলটো সাবস্ক্ৰাইব কৰা বাকি আছে তেনেহলে এটো কৰি দিয়ক আমি প্ৰসেছটো নেক্সট প্ৰসেছটো আৰম্ভ কৰি আছো আৰু ভিডিওটো যদি উপকৃত হৈ আছে তেনেহলে লাইক শেয়াৰ নিশ্চয়কৈ কৰিব গতিকে এতিয়া হক এটো 100% হৈ গল 100% লিখা হৈ গৈছে তাত এতিয়া চাওক ইয়াত কি আহিছে আপডেট ৰেডি টু ইনষ্টল তলত কি আছে শিডিউল ইনষ্টল নাও কৰি দিয়ক ইনষ্টল নাও ক্লিক কৰাৰ লগে লগে কি আহিব এন্ড্ৰইড সিস্টেম আপডেট বুলি আহিব তেতিয়া চাওক প্ৰিপেয়াৰিং টু আপডেট আহি গৈছে প্ৰিপেয়াৰিং টু আপডেট বুলি লিখা আছে এতিয়া 100% হৈ গল এটো হোৱাৰ পিছত এটো অটোমেটিক ৰিস্টাৰ্ট হৈ যাব চাওক 100% হৈ যোৱাৰ পিছত এটো অটোমেটিক ৰিস্টাৰ্ট হৈ যাব এই ধৰণে আপুনি চাব পাৰিব বস্তুটো কি আই আছে 1 UI 25% এইটো আকৌ 100% হ'ব অলপ ধৈৰ্য ধৰিব লাগিব কাৰণ এটো এটা সফটওয়্যাৰৰ প্ৰসেছ ইয়াত কেতিয়াবা বহুত টাইম লাগি যায় কেতিয়াবা সোনকালে হৈ যায় তো এটো সম্পূৰ্ণ হোৱালৈকে আমি ধৈৰ্য ধৰিম
এইটো প্ৰচেছ হওঁতে আপোনাৰ 10 মিনিটো লাগিব পাৰে বা আধা ঘণ্টা টাইমো লাগি যাব পাৰে। গতিকে বাকী যিখিনি কাম আছিল আপুনি ইনষ্টল নাও কৰি আপুনি টেবলেটটো এৰি দিয়ক, কিন্তু ইনচিয়ৰ হওক যাতে আপোনাৰ টেবলেট 100% চাৰ্জটো থাকে, কাৰণ এই প্ৰচেছ যদি আকৌ আপোনাৰ টেবলেটৰ যদি চাৰ্জ শেষ হৈ যায় তেনেহ'লে এইটো আৰু এটা ঝামেলা হৈ যাব। ঠিক আছে, গতিকে এইটো আমি 100% নোহোৱালৈকে আমি এইটো মানে একো কৰিব নোৱাৰোঁ। এইটো অট'মেটিক ৰিষ্টাৰ্ট হ'ব, যেতিয়া আমাৰ 100% হৈ যাব তেতিয়া অট'মেটিক ৰিষ্টাৰ্ট হৈ যাব। গতিকে আমি ধৈৰ্য ধৰিব লাগিব। 100% হোৱাৰ পিছত আপোনাৰ ওচৰত ডিছপ্লেত ছেমছাং গেলেক্সি লগোটো আহিব, আৰু আপুনি এতিয়া আৰু ৱেইট কৰিব লাগিব যেতিয়ালৈকে এইটো হোম স্ক্ৰীণটো নাহে। অলপ পিছত আপোনাৰ ওচৰত আকৌ এই ধৰণৰ অপ্টিমাইজিং এপ বুলি আকৌ 100% হ'ব আৰম্ভ হ'ব, আৰু আপুনি এইটো 100% হোৱালৈকে অপেক্ষা কৰিব। এইটো অপ্টিমাইজিং এপ মানে এইটো হ'ল যে আপোনাৰ এই ডিভাইচত থকা যিমানকেইটা এপ আছে গোটেইকেইটা এপক কি কৰি আছে, অপ্টিমাইজ কৰি আছে, আৰু এইটো 100% হ'ব লাগিব। 100% হোৱাৰ পিছত এই আপোনাৰ ওচৰত কি হ'ব, সেই ডিছপ্লেটো আহি যাব। ধৈৰ্য ধৰক, অপ্টিমাইজিং এপছ 100% আহিল। এতিয়া এই ডিছপ্লেটো আহি গ'ল আপোনাৰ ওচৰত। ঠিক আছে, এই ডিছপ্লেটো অহাৰ পিছত আপুনি কি কৰিব লাগিব, এতিয়া ইয়াক স্ক্ৰল আপ কৰক। আপ কৰিলে এতিয়া আমি আকৌ কি কৰিম, এতিয়া আমাৰ কামটো সম্পূৰ্ণ শেষ হোৱা নাই। এতিয়া আমি আকৌ এই ছেটিঙত যাম। এইখিনি বুজি পাইছে নহয়, এইটো অট'মেটিক ইনষ্টল হ'ল। ইনষ্টল হোৱাৰ পিছত 2-3 বাৰমান এইটো 100% হ'ব। আপুনি একো কৰিব নালাগে, আপুনি লক স্ক্ৰীনো নকৰিব, স্ক্ৰীনটো লকো নকৰিব, এনেই এৰি দিব। এইটো চাব পিছত কি আহিব, ডিছপ্লেটো অন হ'ল। অন হোৱাৰ পিছত আপুনি চাওক ইয়াত ছফ্টৱেৰ আপডেট বুলি আছে, ইয়ৰ টেবলেট হেজ বিন আপডেটেড। এতিয়া আপুনি কি কৰিব, ইয়াত অ'কে যিটো আছে অ'কে কৰি দিব।